স্বাগতম জনাইছোঁ সকলোকে গাঁৱৰে জীয়ৰী চেনেললৈ। আৰু আজি মই এটা খুব ধুনীয়া ৰেচিপি বনাব লৈছোঁ। মানে মই বনোৱা নাই, বৌয়ে বনাইছে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আজিৰ ৰেচিপিটো হ'ল মাছৰ কণী বৰ বনাম। আৰু আপোনালোকে মাছৰ কণী বৰ নিশ্চয় বনাই খাই সকলোৱে। আৰু আমিনো কেনেকৈ বনাম সেইটো আপোনালোকক দেখাম। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰোঁ। মাছৰ কণীখিনি প্ৰথমতে ফেটি লৈছে। ইয়াত বেচন দিম অকণ, বেচন অকণ দিম, তাৰপিছতে অকণ নহৰু আদা পিছা, আকৌ মিহি মিহিকৈ পিঁয়াজ কাটি তাৰ বৰৰ নিচিনাকৈ বনাম। এয়া মাছৰ কণী, জলকীয়া দিব পাৰে, নাখালে নিদিবও পাৰে। মাছৰ পেটোৰ লগত সোৱাদ অনুসৰি এয়া সোৱাদ অনুসৰি নিমখ আৰু হালধি দিয়া হৈছে। কাটি দিছে। দালি চালি নবনাও আৰু এয়া কেৰাহীত মিঠাতেল গৰম হোৱাৰ পিছতেই ফেটি লোৱা মাছৰ কণী যাবৰ কাৰণে মাজতে ঢাকন দি দিব। আকৌ ঢাকন উঠাই ওলাই দিব। আৰু মাছৰ কণীবিলাক যিহেতু ফুটি যায় সেইকাৰণে ঢাকন দি দিয়া হৈছে। আৰু আজি মাছৰ কণী বৰ বনোৱা ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব। আৰু ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।